কলিয়াবৰৰ কুটুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা কথমপি ৰক্ষা পৰে যাত্ৰীসকল দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ডিফু আঞ্চলিক সমিতি গঠন নমস্কাৰ আজি প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই বৰখা বৰদলৈ কুঠুৰিস্থিত দেওপানী অঞ্চলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় প্ৰাপ্ত বাতৰি মতে আজি দিনৰ দুপৰীয়া সময়ত তেজপুৰৰ পৰা যোৰহাট অভিমুখে আহি থকা যাত্ৰীবাহী আল্ট্ৰা বাছ এখনে বিপৰীত দিশৰ পৰা যোৱা এখন মাছ কঢ়িওৱা বাহনক বচাবলৈ গৈ আল্ট্ৰা বাছখনে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দ খাৱৈত বাগৰি পৰে ফলত বাছখনৰ ভিতৰত থকা যাত্ৰীসকলৰ মাজত হোৱা লাগে অৱশ্যে যাত্ৰীসকলৰ বিশেষ কোনো ক্ষয়ক্ষতি নোহোৱাকৈ কথমপি ৰক্ষা পৰে দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ হৈছে AS03 BC 1737 দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে নিকটৱৰ্তী বাগৰি থানাৰ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পথছোৱা যাতায়াতৰ সুবিধাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে ৰংমংবেৰ পৰা দিলীপ টকবিৰ ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া 40 মান বজাত দিনত 2:45 মান বজাত গাড়ী এখন তেজপুৰৰ পৰা যোৰহাটলৈ গৈ আছিল আল্টা গাড়ী আছিলে AS03 BC 1737 এই গাড়ীখন এজন মাছৰ গাড়ী এখন আগত আছিলে সেইখনে কিবা দৰ্জা খুলি নামিব ধৰোতে এওঁ বচাবলৈ গৈ পেলাই ষ্ট্ৰাইং ফেল হৈ পেলাই গাড়ীখন এই দেওচৰ এলেকাত কাষত বাগৰি পৰে কিন্তু মানুহৰ কোনো জখম হোৱা নাই মানুহখিনি নামি অন্য গাড়ীত গুচি যায় এতিয়া গাড়ীখন আমি মানে কেৰেঙৰ যোগেৰে লৈ যায় ৰাস্তাটো ক্লিয়াৰ কৰাৰ বাবে চেষ্টা চলাই আছোঁ এক্সিডেণ্ট কোনখিনিতে হৈছে দেওচৰ দেওপানী এইখিনি দেওপানী কয় চৰকাৰী তথা বেচৰকাৰী সকলো ধৰণৰ দুৰ্নীতিক প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে গঠন হোৱা দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ এক অৰাজনৈতিক সংগঠনৰ আজি ডিফু আঞ্চলিক সমিতি গঠন কৰা হয় এই সন্দৰ্ভত ডিফুস্থিত ফাৰ্মাৰ্ছ গ্ৰোথ চেণ্টাৰত আজি এক সভা অনুষ্ঠিত কৰা হয় ডিফু আঞ্চলিক সমিতিৰ হৈ চেণ্টাৰাঙে সভাপতিত্ব কৰা উক্ত সভাত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক ক্ৰমে ধৰ্মকান্ত গগৈ আৰু চিত্ত বৰুৱাৰ লগতে ডিফু আঞ্চলিকৰ বহুকেইজন যুৱক উপস্থিত থাকে আনহাতে উক্ত সভাত উপস্থিত থকা সংগঠনটোৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ নিৰ্দেশনা মৰ্মে চেণ্টাৰাঙক সভাপতি হিচাপে লৈ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ অধীনত ডিফু আঞ্চলিক সমিতি নামেৰে এখন সবল সমিতি গঠন কৰা হয় ডিফুৰ পৰা অজিত গগৈ ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া কাৰ্বি আংলং কৰি ডিফু অঞ্চললৈকে আহিছোঁ আৰু ইতিমধ্যে আপোনালোকে জানিছে যে 2017 চনত আমাৰ এই সংগঠনটো আমি আৰম্ভ কৰিছিলোঁ এন্টি কৰাপশ্যন ইউথ পাৱাৰ আসাম ইংৰাজী আৰু অসমীয়া দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম আৰু সংগঠনটো আৰম্ভ কৰাৰ মূল উদ্দেশ্যই আছিল যে অসমৰ প্ৰত্যেকজন নাগৰিকক দুৰ্নীতিৰ বিৰুদ্ধে সজাগ আৰু সচেতন কৰা আৰু এই যাত্ৰাটো আমি 2017 চনৰ পৰা ধাৰাবাহিকভাৱে অসমৰ প্ৰায় 17খন জিলালৈকে আমি আগবঢ়াই লৈ গৈছোঁ আৰু আমি চেষ্টা কৰিছোঁ কেনেধৰণে চৰকাৰে আমাৰ সাধাৰণ নাগৰিকৰ বাবে প্ৰদান কৰা যি পুঁজি এই পুঁজিৰ সৎব্যৱহাৰ ৰাস্তা ঘাটৰ উন্নয়ন উপযুক্ত মানুহক দিবলগীয়া চৰকাৰী আঁচনি এই গোটেই ব্যৱস্থাখিনি যাতে সৰলীকৰণ আৰু এটা চিষ্টেমৰ মাধ্যমেদি যাতে ইয়াত হৈ থকা অনিয়মবিলাক আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ লগতে প্ৰশাসনৰ দৃষ্টিগোচৰ কৰি যিসকল আচলতে অপৰাধী যিসকলে কেৱল নিজৰ ব্যক্তিগত পকেটৰ লাভালাভৰ বাবে আচলতে কাম কৰে তেওঁলোকক আমি সজাগ আৰু সচেতন কৰিবলৈ তেওঁলোকক আইনী মেৰপাছৰ মাজত নিবৰ কাৰণে আমি আমাৰ সংগঠনটো কৰিছোঁ যোৱা 4টা বৰ্ষত আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে সমগ্ৰ ৰাজ্যত 10,000তকৈ অধিক ব্যক্তিৰ বিৰুদ্ধে আমি গোচৰ পঞ্জীয়ন কৰিছোঁ বিভিন্ন ধৰণৰ গোচৰ
আমাৰ স্বাস্থ্য বিভাগৰ ভুৱা নিযুক্তি NHMৰ ভেজাল দৰৱ বিভিন্ন ধৰণৰ চিটফাণ্ড কোম্পানী বিভিন্ন ধৰণৰ আচলতে পথ মেৰামতিৰ ক্ষেত্ৰত নিৰ্মাণৰ ক্ষেত্ৰত অনিয়ম কৰা প্ৰতিষ্ঠান ঠিকাদাৰ ব্যক্তি এই বিভিন্ন ধৰণৰ বিষয়বিলাকক আমি ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ আৰু আটাইতকৈ বেছি আচলতে আমি কাম কৰিবলৈ প্ৰয়াস কৰিছিলোঁ যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ অধীনত নিযুক্তিৰ নামত যিমানবিলাক আচলতে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিলে মেক্সিমাম পৰীক্ষাতে অনিয়ম আৰু দুৰ্নীতি আছে এই গোটেই পৰীক্ষাবিলাকৰ বিৰুদ্ধেও আমি কিন্তু কি কৰিছিলোঁ কিছু ধৰণৰ এনেধৰণে কমপ্লেইন কৰিবলৈ প্ৰয়াস কৰিছিলোঁ এতিয়া আমি ডিফুলৈকে আহিছোঁ ইয়াতো আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰে যি ধৰণে ইয়াৰ পুঁজিবিলাক আচলতে থলুৱা ৰাইজৰ ডেভেলপমেণ্টৰ কাৰণে ইয়াত যি ধৰণে ব্যৱহাৰ কৰিবলৈ আচলতে পুঁজিসমূহ দিছে চৰকাৰে যিমান অনুদান দিছে সেই পৰিমাণে কিন্তু ইয়াৰ যি ধৰণে ৰাস্তা ঘাটৰ উন্নয়ন হ'ব লাগে ডেভেলপমেণ্ট হ'ব লাগে এতিয়ালৈকে হোৱা নাই বুলি ইয়াৰ কিছু স্থানীয় নাগৰিকে আমাক কি কৰিছে কমপ্লেইন কিছুমান কৰিছে আজি প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছোঁ চাই থাকিব 365 নিউজ ইণ্ডিয়া